Hello friends, welcome back to my YouTube channel Devashish Vlog and Fish Farm. আজি এটা মই বিশেষ ভিডিও লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু মোৰ সন্মুখত দেখিছে এইটো এটা ডাঙৰ ফিচাৰী হয়। ফিচাৰীটো সিঁচি থকা আছে, মাছৰ কিছুমান অৰ্ডাৰ আছে। অৰ্ডাৰ অনুযায়ী আমি পুখুৰীটো মানে সিঁচিছোঁ আৰু মানে ইয়াত বহুত ধৰণৰ মাছ আছে, মানে চব বিধৰে মাছ আছে, সৰু ডাঙৰ পৰা আদি কৰি চব মাছ আছে। সেইকাৰণে আপোনালোকৰ আগত মই ৰাতিপুৱা এই ভিডিঅ'টো আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ। আৰু এইটো দেখিছে মোৰ সন্মুখত এইটো এখন ৱাল হয়। ৱালখনত তলত মানে মাছে ধুন কৰি থৈছে আৰু ধুনৰ জৰিয়তে মাছ মানে এনেকুৱা মাছ সোমাই আছে। এই ধুনৰ জৰিয়তে আপোনালোকে দেখিব আৰু আচৰিত মাছ সোমাই আছে। ইয়াত অকল লোকেল মাছ বুলিয়েই নহয়, ইয়াত চব বিধৰে মাছ আছে। গৰৈ, কাৰৈ, মাগুৰ, শ'ল আদি আছে আৰু কান্ধুলি আছে। আপোনালোকে দেখিব, মই আপোনালোকক দেখুৱাই থাকিম। এতিয়া মই মাৰিডালে আপোনালোকক খুচৰি দেখিছোঁ মাছবোৰ কেনেকৈ কৰিব চাব দেই। এতিয়া চাওক মাছ কেনেকৈ ওলাই আহিছে ধুনৰ ভিতৰৰ পৰা। আৰু এই ধুনটো বহুত দ, মানে বহুত দূৰলৈকে আছে। আৰু যেতিয়া পানীটো সিঁচি শেষ হ'ব, এইডোখৰ শুকাই যাব, তেনেকৈ মানে মাছটো ওলাই যাব। আপোনালোকে চাই থাকিব আৰু আপোনালোকে যদি ভিডিঅ'টো অকণো নেকাটি সম্পূৰ্ণকৈ চাব আৰু আচৰিত তেনেকৈ মাছ ধৰি সোমাই আছে। আৰু এই লোকেল পুঠিৰ পৰা আদি কৰি চব বিধৰে মাছ আছে। আমি লাহে লাহে মাছ ধৰিছোঁ আৰু মাছবোৰ আমি হেৰি কৰি দিছোঁ, মাছবোৰ ওলাই গৈছে। সেই লাহে লাহে হাত সোমোৱাবি দেই, তাত কি কি মাছ আছে কোনো নাই, শিঙি থাকিব। গোটেই হাত গোটেই ফুটাই আদায় কৰি দিব। ভাবি সাৱধান দেই, লাহে লাহে ধৰ, এই কান্দুলিবোৰ ধৰ। আপোনালোকে দেখিছে কেনেকৈ মাছবোৰ ধৰি আছোঁ আৰু ইয়াত মানে অসংখ্য মাছ সোমাই আছে। আৰু এইফালে আমাৰ পুখুৰীত পানী শুকাইছে আৰু তেনেকৈ মাছ মানে বহুত মানুহৰ অৰ্ডাৰ আছে। আৰু মাছ মানে ফিচাৰী কিছুমানৰ পানী হৈছে কাৰণে মাছ জীয়াবৰ কাৰণে অৰ্ডাৰ আছে কাৰণে ধৰি থকা হৈছে। আৰু ইয়াৰ পৰা যিবোৰ আমাৰ ডাঙৰ মাছ আছে 2 কেজি 3 কেজি ডাঙৰ মাছবোৰ ইয়াৰ পৰা চব ধৰি বেলেগ পুখুৰীলৈ লৈ যোৱা হ'ল। আৰু যিবোৰ এতিয়া সৰু চাইজত পোনা আছে, মানে কেজি 10টা 20টা খোৱা, সেই তেনেকুৱা মাছবোৰ ধৰি থকা হৈছে। আৰু সেই অনুযায়ী আমি বহুত অৰ্ডাৰ লৈ থোৱা হৈছে, মানুহৰ কিছুমান আগতীয়াকৈ বুকিং আছে কাৰণে আমি মানে মাছটো ধৰি পানি ৰাখি থৈছোঁ। আৰু চাওঁ এই খুঙৰ ভিতৰত আৰু কি কি মাছ ওলায়, আপোনালোকে চাই থাকক। হেল্ল' ধৰ এইবোৰ এতিয়া 20 সোমাই আছে ইয়াত মাছ। সেইটো মাগুৰবোৰ পিছতহে ওলাব, গম পাইছে নাই? মাগুৰ শ'লো সোমাই আছে, পিছতহে ওলাব এই পানীটো যেতিয়া শুকাব। কিন্তু এতিয়া সৰু মাছবোৰ ধৰি লওঁ। চব কলীয়া যোৱা মাছবোৰ সোমাইছে আকৌ। কান্দুলি আছে, কান্দুলিবোৰ বৰ ডাঙৰ নহয় বাৰু, সৰু। ডাঙৰ ওলাব পিছত। পানীটো যে আছে, পানীটো শুকালেহে মাছটো ওলাব, গম পাইছে? কাপত কেনেকৈ সোমাই আছে মাছ, কেনেকৈ সোমাই আছে আৰু ইটো পুখুৰীৰ পৰা পানী আহি আছে নি বাৰু তলে তলে? ওপৰত নাৰিকল গছ আছে, মানে নাৰিকল গছৰ শিপাৰ তলত কোন পাতি আছে, সোমাই আছে। ধৰি দে একেবাৰে ফটোত ওলাই যায়। আজি বিশেষকৈ বতৰটো ঠাণ্ডা, মানে ডাৱৰীয়া কৰি আছে, ঠাণ্ডাও লাগিছে। সেইবাৰ পৰা আপোনাৰ মানে এইবোৰ দেখুৱাইছোঁ আৰু দিলোঁ যা, তই বেলেগ ধৰক এইটো ধৰিম বাৰু পিছত।